ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই চেনেল ৰানিং ব্লগছ। আপোনালোকে কেনেকুৱা আছে? আশা কৰিছোঁ ভালে আছে আৰু ময়ো ভালে। তো আজিৰ ব্লগটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। এতিয়া বাজিছে 9টা। তো ৰন্ধা বঢ়া কৰিবলৈ আহিলোঁ আৰু আনিছে খাচীৰ মাংস আৰু বৰালি মাছ। তো আজি ঘৰত কেইটামান আলহী আহিব, সেইকাৰণে ৰন্ধা বঢ়াৰ যুঁজ চলি আছে। তো মোৰ জাজনীয়ে মছলাখিনি সকলো ৰেডি কৰি দিলে আৰু দালি বনাইছোঁ আৰু বিন দি আলু দি আৰু গাজৰ দি ভাজি বনাইছোঁ আৰু খাচীৰ মাংস বনাম আৰু লাউ দি বৰালি মাছটো দি বনাম। তো খাচীৰ মাংসটো প্ৰথমত প্ৰেছাৰত দি আছোঁ সিজোৱাৰ কাৰণে। সিজাই লৈ তাৰপিছত চৌকাত সোমবাৰটো দিম। তো ইয়াত জলকীয়া, কেঁচা জলকীয়া বাটিছিলোঁ, পেষ্ট কৰিছিলোঁ, সেইটো দি দিলোঁ। আদা নহৰু সকলোখিনি দি ভালকৈ মিহলাই লৈ প্ৰেছাৰত 2-3টামান চিটি দি ল'ম। তেনেহ'লে মাংসটো ভালকৈ সিজি যাব। আৰু এনেই বনাব গ'লে মোৰ দুজন হ'ব, কাৰণ ঘৰত মানুহ নাই। মই আৰু মোৰ জাজনী, আৰু মোৰ জাজনীৰ লগতো সৰু বেবী আপোনালোকে জানে, চাইছে। তো তেওঁ বেবীৰ কাৰণে ভালকৈ কাম কৰিব নোৱাৰে। তো ঘৰত আলহী আহিছে, অকলে মই আৰু নাফিছৰ মাও ঘৰত নাই। তো সেইকাৰণে জল্দি যিটো কৰিলে জল্দি হ'ব, সোনকালে হ'ব, সেইটো কৰি আছোঁ। সেই পদ্ধতিতে ৰান্ধি আছোঁ। তো মই সচৰাচৰ এনেই মাংস আনিলে চৌকাত বনাওঁ, কেৰাহীতে বনাওঁ, কিন্তু আজি জল্দিৰ কাৰণে প্ৰেছাৰত দি দিলোঁ। আৰু খাচীৰ মাংসটো একেবাৰে ভাল নহয়। মই কৈ আছোঁ যে খাচীৰ মাংস নহয়, এইটো ছাগলীৰ মাংস নহ'লে পাটাৰ মাংস হ'ব। পাটাৰ মাংস হ'লেও তেল থাকিব, কিন্তু তেলৰ তল নাই, একেবাৰে চৰ্বি নাই, কোনোৱে নাই। একেবাৰে কেনেকুৱা কি ক'ম, মাংসটো খাবলৈ বেছি টেষ্ট হোৱা নাই, একেবাৰে বেয়া লাগিছে। তো এই যে ভালকৈ মিহলাই ল'লোঁ, পিঁয়াজ সকলো দি দিলোঁ। অলপখিনি পানী দি দিছোঁ, গৰম পানী। তো এতিয়া কেইটামান চিটি মাৰি লওঁ আৰু এইপিনে চৌকাত মই বৰালি মাছটো ৰান্ধি আছোঁ। এইটো ৰান্ধি থৈ তাৰপিছত লাওখিনি বনাম। তো হৈয়ে গ'ল প্ৰায় বৰালি মাছ ৰন্ধা। আৰু এই যে চাওক, লাওখিনি কাটি লৈছোঁ আৰু বৰালি মাছ দি লাও দি বহুত টেষ্ট হয়। মই খাচীৰ মাংসতকৈ এইটো চব্জি বেছি ভাল পাওঁ। আৰু আমাৰ বোৱাৰীসকলৰ ৰান্ধি ৰন্ধা বঢ়া কৰোঁতে গোটেই দিনটো কেনেকৈ পাৰ হৈ যায় আমি ক'বই নোৱাৰোঁ। তো আজি তেনেকুৱা হ'ব। মোৰ 10টাৰ পৰা ষ্টাৰ্ট কৰিলোঁ ৰন্ধা বঢ়া, 12টা-1টামান বাজি যাব, কাৰণ অকলে কৰিব লাগে। সেইকাৰণে ৰন্ধা বঢ়া, ধোৱা আছে, বাচন বৰ্তন সকলো কাম। তো সেইকাৰণে হয়তো অলপ লেট হৈ যায়। সেইকাৰণে কি ক'ম আৰু, বোৱাৰী মানুহৰ এনেকুৱাই, জীৱনটো এনেকুৱাই। ৰন্ধা বঢ়া, খোৱা বোৱা, ধোৱা পাগলা এইবিলাক কৰোঁতে দিনবিলাক পাৰ হৈ গৈ আছে, আমি ক'বই নোৱাৰোঁ। প্ৰত্যেকটো দিন এনেকুৱাই হয়। তো জলকীয়াৰ পেষ্ট আছিল, অলপ দি দিলোঁ, সোমবাৰতে দি দিলোঁ। তো এতিয়া লাওখিনি দি অলপ নিমখ দি সিজাই ল'ম ভালকৈ। তাৰপিছত মছলা তছলা সকলো এড কৰিম। তো ইয়াত অলপ সিজাবলৈ দি দিলোঁ এনেকৈ। আৰু চাওক কিমান জুই জ্বলিছে। আৰু এইপিনে চব্জিখিনি প্ৰায় হৈয়ে আহিলে। তো ফ্ৰেণ্ডছ, দুপৰীয়া ৰন্ধা বঢ়া কৰি আলহী আহিছিল বহুত কেইজন। তো আলহী আহিছিল কাৰণে ভিডিঅ' কৰা নাই। তো খাই বৈ সেইসকলে গ'ল, আমিও খাই বৈ টোপনি গৈছিলোঁ। চাওক বিচনা এনে আউল ঝাউল হৈ আছে। তো যিচান উঠিয়েই এইমাত্ৰ গ'ল, বাহিৰত গ'ল। মই জাষ্ট উঠিলোঁ আৰু ভাবিলোঁ যে সেই ৰন্ধা বঢ়াখিনি আপোনালোকক দেখুৱালোঁ, আৰু একোৱে দেখুওৱা নাই। বহুত বিজি আছিলোঁ ৰন্ধা বঢ়া কৰি, সেইসকলক খুৱাই বোৱাই তাৰপিছত সেইসকল গ'ল। তাৰপিছত আমি খাই পাই ইমান এলেহুৱা লাগিলে, আমনি লাগিলে, সেইকাৰণে শুই পৰিছিলোঁ আৰু ভিডিঅ' কৰা নাছিলোঁ। ভাবিলোঁ টোপনিৰ পৰা উঠি অলপ দিওঁ, আৰু কি কৰিলোঁ সেইখিনি কৈ দিওঁ। তো ৰন্ধা বঢ়া কৰিছিলোঁ, খাচীৰ মাংস বনাইছিলোঁ আৰু বৰালি মাছ দি, লাও দি, তাৰপিছত ভিন্দি গাজৰ দি আৰু আলু দি ভাজি বনাইছিলোঁ, দালি বনাইছিলোঁ, এইখিনিয়ে। আৰু ৰাতি যাম, এটা বিয়া আছে ইয়াতে। তো সেই বিয়া খাবলৈ যাব চাইছোঁ। তো সেইখিনি আপোনালোকৰ লগত দেখুৱাম, শ্বেয়াৰ কৰিম। তো কি পিন্ধি যাওঁ, কেনেকৈ যাওঁ, এই সকলোখিনি আপোনাৰ লগত শ্বেয়াৰ কৰিম। আৰু যে টোপনি গৈছিলোঁ, টোপনি হোৱাই নাই। কাৰণটো কি জানেনে? ইয়াত কি পিন্ধি যাম, কেনেকৈ যাম, এইবিলাক ভাবি ভাবি শুই আছিলোঁ ইমান সময়। এনেকুৱাই হয়। তো সেই কথা ভাবি ভাবি টোপনি যোৱা নাই আৰু যিচান চাওক। আৰু অকলে মোৰ জাজনীও সেই নাফিছৰ মাও ঘৰত নাই। তো ইমান ৰন্ধা বঢ়া অকলে কৰি হাতো কাটি গৈছে। যেনে ইয়াত হাত কাটি গৈছে, এই ঠাইটোত কাটি গৈছে, দেখাব পৰা নাই কেমেৰাত ফটো, এই ইয়াত কাটিছে। তো এই যে ৰেড কালাৰ হৈ আছে। কাপোৰ ধুলে কাপোৰ চুব পৰা হেৰি পানীটো ওলাই দিম, কাপোৰ শুকুৱাবৰ কাৰণে যে মেলি দিম।
তাৰ আগত যে পানীটো হেৰি কৰিম কাপোৰৰ পৰা, সেইটো কৰিব নাপাওঁ, কাৰণ ইমান মানে বেয়া জেগাত কাটিছে। এই ঠাইটোত কাটিলে এনেকে মানে কাপোৰ হেৰি কৰোঁতে দুখ পোৱা যায়। তাৰপিছত বাচন বৰ্তনো মাজিব নোৱাৰোঁ, চাব নোৱাৰোঁ, চাৰ্ফ লাগিলে বহুত জ্বালায়। এইবিলাক মানে অসুবিধা হৈ গৈছে। তো বহুত কষ্ট কৰি মানে বহুত পৰিশ্ৰম কৰি ৰন্ধা বঢ়া সকলো কৰি খুৱাই বুৱাই দিলোঁ গলগে। আৰু আমিও টোপনি মানে গৈছিলোঁ, যিচান টোপনি গৈছিলে যে, কিন্তু মই যাব পৰা নাই, কাৰণ বিয়াত যাম, কি পিন্ধি যাম, কি কৰিম, সেইখিনি ভাবি ভাবি মানে শুই আছিলোঁ। নাজানো কাৰ কেনেকুৱা হয়, মোৰ এনেকুৱা হয়, যিমান কাপোৰ মানে সিমান টেনচন। কাপোৰ এটা দুটা থাকিলে মানে কি ক'ম আৰু, এটা দুটাই আছে, এটা দুটাই পিন্ধি যাব লাগিব, এই দুটাৰ মাজতে মানে এটা পিন্ধি যাব লাগিব, তেনেকুৱা হয়। কিন্তু আমাৰ কি হয় কওকচোন, বহুত কাপোৰ, গডৰেজ লোড কাপোৰ। তো তাৰে পৰা কোনটো পিন্ধি যাম, কোনটো নাযাম, সেইটো মানে ডিচিশ্যন লওঁতে মানে 1 ঘণ্টামান যায়। তো মই শুইছিলোঁ 3টাত, এতিয়া 5টা বাজিছে, এই 2 ঘণ্টামান মানে ভাবিলোঁ যে কি পিন্ধি যাম, চব কি পিন্ধি যাম সেইখিনি মানে ভাবি আছিলোঁ। তো ভাবি থাকোঁতে থাকোঁতে এতিয়া 5:30 মানে 5টা বাজি গৈছে। উঠি পৰিলোঁ, আৰু আমাৰ গাঁৱৰে বিয়া হয়, গাঁৱতে হয় এইখিনি। তো যাম, ৰাতি যাম, এতিয়াই নাযাওঁ, যিচনৰ আব্বাই দোকান বন্ধ কৰি থৈ আহিব, তাৰপিছত যাম, মই জাজনী মিলি যাম। সেই জাটো যে আহিছে, মিলি যাম সকলোৱে। আৰু ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম, যাওঁতে কি পিন্ধি যাওঁ। ইমান সময় ভাবিলোঁ, তাৰপিছত কি পিন্ধি যাওঁ চাব আপোনালোকে। তো এতিয়া উঠি পৰোঁ, বাহিৰত কাপোৰ আছে কেইটামান, লৈ আহি ভাঁজ কৰোঁ, মানে আলনাত ঠিক কৰি থওঁ। আৰু কি ক'ম, এতিয়া 5টাই বাজি গ'ল, উঠি পৰোঁ। এতিয়া আৰু দিনটো বহুত দীঘল হৈছে, মানে ডাঙৰ হৈছে। গৰমৰ দিন আহিয়ে পৰিল, যিহেতু দিনটো ডাঙৰ হ'ব, ৰাতিটো সৰু হ'ব, এনেকুৱা মানে ৰাতি টোপনি গ'লে কেনেকে ৰাতিপুৱা হৈ যায় মানে বুজাই নাযায়, আৰু দিনটো গোটেই দিনটো বহুত দীঘল দীঘল লাগে। তো এতিয়া 5টা বাজিছে, কিন্তু এতিয়াও মানে সূৰ্য অস্ত যোৱা নাই, এতিয়াও আছে বেলিটো। তো দিন দিনে হৈ আছে, পোহৰ হৈ আছে। কিন্তু ঠাণ্ডাৰ দিনত চাব, এই 5টাত একেবাৰে সন্ধিয়া হৈ যায়, একেবাৰে ৰাতি ৰাতি যেন লাগে। 5টা, 4:30টাতে, মানে 4টাতে 4টাতে এনেকুৱা লাগে, ৰাতি ৰাতি ৰাতি। তো যাওঁ, কাপোৰখিনি লৈ আহোঁ অলপ, আৰু এইখিনি কম্বল চম্বল এনেকৈ থৈ দিলোঁ, আহি ঠিক কৰিম। সকলোখিনি কাপোৰ মানে টোপনি যোৱাৰ আগতে তুলি থৈ দিছিলোঁ। মোৰ জাজনী হয়তো কাপোৰ কেইটা লৈ গৈছে, নাই এতিয়া কাপোৰো নাই। মই এনে আহিলোঁ, কাপোৰে নাই, এতিয়া কি কৰিম। এতিয়া চাব পাৰিব নে, আমাৰ লেমু গছত লেমু লাগিছে, চাবনে আপোনালোকে। দেখুৱাই দি আছোঁ, মানে যোৱা বছৰত লগাইছিলোঁ এই গাছপুলি। এই গাছটো যোৱা বছৰত লগাইছিলোঁ, কিন্তু এইবাৰ লেবু ধৰিছে। এই যে চাওক, এই যে এটা লাগিছে, সেইখিনিত এটা লাগিছে, আৰু এইবিলাক ফুল আহিছে এই যে, তাৰপিছত আৰু এটা লাগিছে, এই যে এটা লাগিছে, এই যেটা হয় এটা, এই যেটো এইটো লাগিছে, বহুত কেইটা লাগিছে, আৰু এইবিলাক ফুল। মই বেক কেমেৰাৰে দেখুৱাই দিলে ভাল হ'লহেঁতেন। এইকেইটা ফুল আছে, ফুল আহিছে এইবিলাক, এই যে এইটো লেবু হয়। আৰু আছে, এইটো ডাঙৰ হৈছে, চাবনে আপোনালোকে, এইটো ডাঙৰ হৈছে, এই যে চাওক কিমান ডাঙৰ হৈছে, এই যে মোৰটো ডাঙৰ হৈছে, এই যে এটা ফুল, এই যে ফুল, বহুত ফুল লাগিছে, আৰু ধৰি। তো এইবাৰ আমি গছৰে মানে লেবু খাব পাৰিম, বহুত কেইটা লেবু লাগিছে গছত। এই যেটা হয় এটা, তাৰপিছত এই যে এইকেইটাৰ মাজতো কেইটামান বহিছে। গাছটো যোৱাবাৰ লগাইছিলোঁ আমি, তো এইবাৰে এনেকে লেবু ধৰিছে। এইবিলাক কলম দিয়া গাছ যে গছ, সেইকাৰণে কলম দিয়া গছ হ'লে বহুত জলদি জলদিকে মানে ফলবিলাক আহে। তো এতিয়ে আমাৰ ঘৰত আৰু বেলেগ কিবা মানে কোনো গছে নাই, বেলেগ কোনো গছ নাই। বাহিৰত এটা কাপোৰ নাই, সকলো কাপোৰ মোৰ মানে জাজনী ঘৰত লৈ গৈছে। এই দুটামান তিনিটামান কাপোৰ আছে, আহিছে। এতিয়া বেগটো গুচাই লওঁ, আৰু এই কাপোৰখিনি ভাঁজ কৰি লওঁ, লৈ মানে বাহিৰত যাম অলপ, কাৰণ মানে শুই থাকি উঠিলে বহুত বেয়া লাগে। চুলিখিনি বান্ধি লওঁ, আৰু কাপোৰখিনি মানে ঠিক কৰি লৈ এই কোমলখনে মানে ভাঁজ কৰি লওঁ। তাৰপিছত মানে বিয়া ঘৰত যোৱাৰ সময়ত আকৌ আপোনালোকৰ লগত লগ কৰিম, চাই থাকক ভিডিঅ'খন। পজিশ্যন কি কৰি আছে জানেনে, মানে বিয়া খাব যে যাব, মোক কৈ আছে যে মা বেছি মেকআপ নকৰিবা, মই ক'লোঁ যে কিয়, বাকী নকৰিবা, মই কৈছোঁ যে কৰিম, বেছিকৈ মেকআপ কৰিম। নহয় বেছি মেকআপ নকৰিবা, মই ক'লোঁ যে কাৰণটো কি কোৱা, কিহৰ কাৰণে মানে মেকআপ কৰিব নিদিবা।
তুমি মেকআপ কৰিলে বহুত লেট হৈ যায় আৰু মোৰ মানে বহুত ভোক লাগে, তাৰ কাৰণে মানে মেকআপ কৰিব নিদিব। চাওক ওই যে তাই জন্য আমার দিনুটো কৈ আছে কি বেছি মেকআপ কৰিলে বেছি সময় লাগে আৰু বেছি সময় লাগিলে বোলে জিশানৰ মানে বহুত ভোক লাগে, তাৰ কাৰণে মানে মেকআপ কৰিব নিদিয়ে, তাৰ এনে যাব লাগিব। আমাৰ জিশানৰ স্কিনটো চাওক কিমান কোমলীয়া, আৰু ইয়াত এটা তিল আছে চাইছেনে, গালত এটা তিল আৰু এই কাণত এটা তিল, এই যে ইয়াতে। আৰু আমাৰ জিশান চাওক কি আনি থৈছে, তাৰ আংকলৰ ঘৰৰ পৰা আমলখি আনি থৈছে। আমলখি ক'ব নোৱাৰে, কয় কি মা তোমাৰ কাৰণে মই আমুল আনি থৈছো। মা তোমাৰ কাৰণে মই আমুল আনি থৈছো, তুমি খাবা নেকি, খোৱা। মানে দুটা পেকেট আনিছে, এটা মোক দিলে আৰু এটা থৈ দিলে, বিয়া ঘৰত যে যাব লৈ যাব, মানে এটা বিয়া ঘৰত গৈ খাব। কি কম, এইটো মোৰ পগলা হয়। তো অলপ মানে ঘৰৰ এইফালে মানে যিচেনৰ এটা আন্টি আছে, তাহাঁতৰ মানে ঘৰত গৈ আছে এনে ফুৰিবলৈ। আবেলি টাইম অলপ ইফাল সিফাল নগলে ভাল নালাগে টোপনিৰ পৰা উঠি, তো এইফালৰ পৰা ঘৰত গৈ তাৰপিছত ওলাম। তো ঘৰত আহিলো, আহি তাৰপিছত একেবাৰে ৰেডি চেডি হৈ আপোনালোকৰ সন্মুখত আহিলো। যিজনৰ পাপাই মানে ৰেডি হৈ গৈছে, আমিও ৰেডি হৈ গৈছো। আৰু মই পিন্ধি ললো মেখেলা এযোৰ, আৰু আমাৰ এই যে বেবীটো, সৰু বেবীটো মোৰ জাজনীৰ, তো বাহিৰত ওলাই গলো। তো এতিয়া বলক, তো আহিয়ে মানে খাবলৈ বহি গলো, আৰু খোৱা বোৱা শেষে। তাৰপিছত মোৰ মনত হ'ল যে অলপ ভিডিঅ' কৰিব লাগিছিলে, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম যিহেতু কৈ দিছো, তো সেইকাৰণে অলপ ভিডিঅ' কৰিলো। আৰু গাঁৱত এনেকুৱা মানে ভিডিঅ' চিডিঅ' কৰিবলৈ বহুত লাজ লাগে, মানুহ মানে চাই থাকে যে কি কৰি আছে, এনেকুৱা অৱস্থা, কি ক'ম। তো জিশানৰ আব্বাৰো খোৱা হৈ গ'ল, মোৰো খোৱা হৈ গৈছে, মোৰ জাজনীৰো খোৱা হৈ গৈছে। এতিয়া জিশান মানে খায়ে আছে লাহে লাহে, ইমান লাহে লাহে খায়। সেই যে চাইছেনে, মিষ্টি দি তাৰপিছত মাংস দি ভাত দি খাই আছে, কি ক'ম, ঝাল লাগিছে এনেকে খাই আছে। আৰু মই খাবই পৰা নাই, সকলোখিনি প্ৰায় থৈ দিছো, কাৰণ মোৰ বিয়া ঘৰত আহিলে এনেকুৱা হয়, ঘৰত খাব পাওঁ কিন্তু মই মাংস দি ভাত খাব নোৱাৰো। মাংস দিলে মোৰ খোৱাটো একেবাৰে নষ্ট হৈ যায়। তো মই চাটনি, লাবৰা, মাছ ফ্ৰাই, তাৰপিছত দালি, এইবিলাক দি ভাত ভাল পাওঁ। মাংস দিলে মানে খোৱাটো একেবাৰে বেয়া হৈ যায়, খাবই নোৱাৰো। আৰু তো চাইছে মোৰ থালিটোত ইমান ভাত চাত মানে আছে সকলো, তো কৰাৰ উপায় নাই, কাৰণ ভিতৰত নাযায় মোৰ, আৰু কি কৰিম। তো খাই ললো, খাই বৈ বহি আছো অলপ সময়, আৰু ভিতৰত যাম এতিয়া, যাই চাহ তামোলটো খাম, আৰু নিউ বোৱাৰীটোকো আপোনালোকৰ লগত অলপ দেখুৱাই দিম, আপোনালোকক নতুন বোৱাৰীজনী। তো এতিয়া বহি আছো, জিশানৰ আব্বাই হাত ধুবলৈ গৈছে, আৰু জিশানৰ খোৱা হোৱাই নাই, জিশানৰ খোৱা হ'লেহে ভিতৰত সোমাব পাৰিম। তো এতিয়া চাওক মোৰ থপৰাটো অলপ ভাবিলো যে মোৰ মুখখন অলপ দেখুৱাই দিওঁ, খোৱা বোৱাৰ পিছত চাওক মুখৰ কি অৱস্থা হৈ যায়। তো মই কৈ আছো একপি ফটো উঠি লওঁ, মোৰ জাজনীক কৈ আছো। তো খোৱা বোৱা হৈ গ'ল, আৰু আমাৰ সৰু বেবীজনী চাওক, ইমান ৰাতি হৈছে, 9:30 বাজিছে, এতিয়াও টোপনিটোও নাই চকুত, বহুত খং কৰি আছে, খোৱা বোৱা নাই যে সেইকাৰণে। ইমান শান্ত হয়, কি ক'ম, অলপো নাকান্দে, মানে কন্দা কাটি নাই, একেবাৰে শান্ত। আৰু আমাৰ জিশান হাত ধুবলৈ আহি পৰিল, খোৱা বোৱা হৈ গ'ল যিহেতু, হাত ধুই দিছো। কৈ আছো হাত ধোৱা, ভালকে হাত ধোৱা। তো চাবোন ল'বলৈ কৈ আছো, নলয়, তাৰপিছত ল'লে। তো হাত চাত ধুই এতিয়া ভিতৰত যাওঁ, যাই তাৰপিছত বোৱাৰীজনীক দেখুৱাই ঘৰত যাম। আৰু গাঁৱৰ বিয়াবিলাক কি ক'ম, সন্ধিয়াতে মানে খোৱা বোৱা, সন্ধিয়া মানে কি আবেলিতে খোৱা বোৱা সকলো কমপ্লিট কৰি পেলাইছে। তো আমাৰ আহোঁতে মানে 7টা বাজি গৈছে, আহি চাওঁ এটা মানুহো নাই, মানে মানুহ সকলো গুচি গৈছে। গাঁৱৰ মানুহবিলাক যিবিলাক ইনভাইট কৰিছে, সেইবিলাক মানে খাই বৈ গুচি গৈছে। তো আমি অকলে খাওঁতে তাৰপিছত আৰু মানে এটা ডাইনিঙত কেইজনমান আহি বহিলে, তো দুটা ডাইনিঙত খোৱালে চাইছেনে, নাই ডাইনিং একেবাৰে সকলো খালী, মানুহ নাই। বিয়া ঘৰত চাওক, এটা মানুহ নাই, একেবাৰে খালী, কি ক'ম। টাউনৰ বিয়া হ'লে চাব সন্ধিয়াৰ পৰা মানে ষ্টাৰ্ট হয় পাৰ্টিটো, আৰু গাঁৱৰ বিয়া দুপৰীয়াৰ পৰা মানে ষ্টাৰ্ট হয়, দুপৰীয়াৰ খোৱাটো খায়, আৰু ৰাতি কেইজনমান আহে এনেকুৱা। আৰু ইয়াত সকলো ল'ৰা ছোৱালীবিলাক ডেন্স কৰি আছে ডিজে দি। তো মই কপিৰাইট আহিবৰ কাৰণে সেইটো মানে চাউণ্ডত হেৰি কৰি দিলোঁ, এক্সট্ৰা অডিঅ'টো ডিলিট কৰি দিলোঁ। তো চাইছেনে কিমান ডেন্স কৰি আছে, আৰু গাঁৱত এনেকুৱাই হয় বিয়া ঘৰত, মানে গাঁৱৰ বিয়া ঘৰত এই ডিজে দি ডেন্স কৰিবই, নহ'লে মানে তেওঁলোকৰ ফূৰ্তিটো আধৰুৱা হৈ থাকে ন। তো ডেন্স কৰি আছে, আৰু আমি ভিতৰত সোমাই গৈ আছো ঘৰৰ, পাণ খাবৰ কাৰণে, তামোল খাবৰ কাৰণে। আৰু এই ঘৰৰ মানে তেওঁলোকৰ ডাঙৰ দাদাজনী বহুত আগতে, মানে মোৰ যেতিয়া নিউ নিউ বিয়া হৈছিল তেতিয়াই মানে মৃত্যু হৈছে। নাজানো কিহৰ কাৰণে হঠাৎকৈ মানে মৰি গৈছে, বহুত বেয়া লাগিছিল, বহুত ভাল আছিল মানুহজন। জিশানৰ আব্বাৰ লগত বেছিভাগ থাকিছিল, দোকানত গৈ বহি থাকিছিল, মানে বহুত ভাল আছিল। তো ভাল মানুহ আল্লাই কয়, সকলোৱে কয়, আল্লাইতো নকয়, সকলোৱে কয় যে ভাল মানুহো অতি জল্দি জল্দি মানে মৰি যায়, পৃথিৱীত নাথাকে। তো তেনেকুৱাই হৈছে হয়তো। আৰু এই যে বোৱাৰীজনী লাল টিকটিকা মানে শাৰী পিন্ধি আৰু হিজাপ লগাই বহি আছে, সৰু হয়, একেবাৰে সৰু, হয়তো 18 বছৰটো পাৰ হৈছে, তাৰপিছত বিয়া দি দিছে। তো এনেকুৱা।
তো আমি অলপ তামোল খাই অলপ বহি আছিলোঁ আৰু মই অলপ দেখুৱাই দিলোঁ ঘৰবিলাক ৰুমবিলাক। তো ৰুমবিলাক ভালে লাগিছে, কিন্তু বেছি ফাৰ্নিচাৰ অনা নাই, কাৰণ ৰুমবিলাক হয়তো নিউ নিউ বনাইছে। তো ফাৰ্নিচাৰ এতিয়ালৈকে বহোৱা নাই। তো ৰুমবিলাক ভালেই ডাঙৰ ডাঙৰ বনাইছে, সেইকাৰণে অলপ শ্বেয়াৰ কৰি দিলোঁ। ভাল লাগিছে, টাইলছ টুলছ লগাইছে আৰু চাইছেনে ৰুমত এতিয়া মানে ফাৰ্নিচাৰো নাই, অনা নাই এতিয়ালৈকে, মানে ৰুমবিলাকে নিউ চাই বুজা গৈছে ন, কালাৰবিলাক চিকচিকীয়া একেবাৰে। তো বহুত ৰাতি হৈ গ'ল আমাৰ বিয়া খাওঁতে খাওঁতে, এতিয়া ঘৰত যোৱাৰ পালা, ঘৰত যাম। ঘৰত গৈ আৰু ভিডিঅ' কৰা হ'ব নে নহ'ব নাজানো। তো ঘৰত গৈয়ে মানে টোপনি যাম, 10টাই বাজি গৈছে। তো ঘৰত আহি কাপোৰ চাপোৰ খুলি ল'লোঁ আৰু চাওক ভূতনি হৈ গৈছোঁ মই। এতিয়া 10টা বাজিছে আৰু ভিডিঅ' নকৰোঁ। তো গুড বাই, গুড নাইট, সকলোৱে সুস্থ থাকিব, ভাল থাকিব।